দেৰগাঁও কমলপুৰ মহাবিদ্যালয়ত নৰেন শৰ্মা সৰণীত সদৌ অসম ভিত্তিত আয়োজন কৰি অহা আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি ৪৭টা বছৰ পূৰ্তি। এই বছৰ ৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখৰ আগৰ বছৰৰ দৰে দেৰগাঁও কমলপুৰ মহাবিদ্যালয়ত আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এইবাৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল মহাবিদ্যালয়সমূহৰ স্বতন্ত্ৰতা প্ৰদানেই উচ্চ শিক্ষাৰ উৎকৰ্ষ সুনিশ্চিতকৰণ একমাত্ৰ পথ। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত কমলপুৰ মহাবিদ্যালয়ত থকা জননেতা নৰেন শৰ্মাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে। কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰা এই তৰ্ক প্ৰতিযোগিতাত সদনৰ অধ্যক্ষ হিচাপে উপস্থিত থাকে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অনমনা বৰা। এই অনুষ্ঠানত উপস্থিত থাকি নৰেন শৰ্মা দেৱৰ জীয়ৰী যোৰহাট কৃষি মহাবিদ্যালয়ৰ অধ্যাপিকা শ্ৰীমতী আকাশী শৰ্মা আৱেগিক হৈ পৰে। হয়, ধন্যবাদ এই প্ৰশ্নটিৰ বাবে। মই আচলতে আজিৰ এই তৰ্ক প্ৰতিযোগিতাখিনি মই ইতিমধ্যে কৈছোৱেই। আজি ৪৭তম এখন প্ৰতিযোগিতা আৰু ৩ বছৰৰ পিছত ৫০ বছৰ পূৰ্ণ হ'ব। গতিকে এইখনক মই ঐতিহ্যমণ্ডিত এখনি তৰ্ক প্ৰতিযোগিতা আখ্যা দিব বিচাৰিছোঁ। আৰু মহাবিদ্যালয়ৰ পৰিয়ালে এই প্ৰতিযোগিতাখনি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি এটা তাৰ্কিকসকলক এখন সুবিধা দিছে, এখন মঞ্চ প্ৰদান কৰিছে অংশগ্ৰহণৰ বাবে। আৰু অধ্যক্ষৰূপে আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই মই নিতান্তই সুখী। হয়, আচলতে আজি আমাৰ ৪৭ সংখ্যক নৰেন শৰ্মা সৰণী আন্তঃ মহাবিদ্যালয় ডিবেটিং কম্পিটিশ্যন হৈছে। এইটো আচলতে সদৌ অসম ভিত্তিত আমাৰ হৈছে। আজি ১২টা দলৰ যোগদান কৰিছিলে। গতিকে ১২টা দলৰ যোগদানৰ ভিতৰত ইতিমধ্যে আমাৰ ডিবেটিং কমপ্লিট হৈ গৈছে। এতিয়া বিচাৰকে তেওঁলোকে সকলৰ ৰিজাল্ট কিছু সময়ৰ আগতে ঘোষণা কৰিব। আচলতে এইখন আমাৰ বহুত পুৰণা প্ৰতিযোগিতা। ৪৭ সংখ্যক ১৯৭২ চনতে এই প্ৰতিযোগিতা আৰম্ভ হৈছিল। তেতিয়া আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ ভিতৰত হৈছিল। কিন্তু ১৯৯০ চনৰ পৰা এখন সদৌ অসম ভিত্তিত হ'ল। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ অন্যতম উদ্যোক্তা নৰেন শৰ্মা ডাঙৰীয়া, যিজন সেই সময়ৰ আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আছিল। তেখেতৰ সেই সময়ত বোকাখাতৰ বিধায়ক আছিল, দেৰগাঁৱৰ বিধায়ক আছিল। সেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে আচলতে দেৰগাঁও কমলপুৰকে আদি কৰি দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠান, গোলাঘাটৰ শিক্ষানুষ্ঠান, বোকাখাতৰ এছ ডি মহাবিদ্যালয়, এনেকৈ বহুখিনি শিক্ষানুষ্ঠান, অধুনালুপ্ত সমবায় শ্ৰেণী কলেজ, সকলোবোৰ তেখেতৰ প্ৰচেষ্টাত হৈছিলে। তেনেকুৱা এগৰাকী মহান ব্যক্তিৰ স্মৃতিত আচলতে আমি এই মহাবিদ্যালয়খনে ধাৰাবাহিকভাৱে ৪৭টা বছৰে আমি এইখন সুকলমে অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই মঞ্চৰ পৰাই বহুবিলাক তাৰ্কিক, শ্ৰেষ্ঠ তাৰ্কিক বিভিন্ন স্থানত আচলতে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে আজি সফলভাৱে সমাপন হোৱাৰ বাবে মই ইয়াৰ উদ্যোক্তাসকল, বিচাৰকসকল, বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা প্ৰতিযোগীসকল, তত্বাৱধায়কসকল আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ।